जो गाय के नाम पर राजनीति करते हैं आज उनको नया नाम दिया गया है गोरू सूर का। মানুহে কি কয় পিছে ডেংকিয়াৰ যোৰহাট সংসদ গৌৰৱ গগৈ ডাঙৰীয়া তেখেত বোলে পাকিস্তানৰ লগত সম্পৰ্ক আছে আমি শুনি আছো সেইকাৰণে আমাৰ মোৰ ৰিষ্টেদাৰ মানুহবিলাকে ফোন কৰি সোধায় যে এনেকুৱা তেনেকুৱা কথা আৰু তহঁতি বোলে ভয় নাখাবি তহঁতৰ যোৰহাটত ক'ত বম ফুটিব সেইকাৰণে আমি ভয় নাই খোৱা হয় সাংসদগৰাকীৰ ভাল নেটৱৰ্কৰ বাবে স্বস্তিত আছে হেনো যোৰহাটবাসী মাতক হিমন্ত বিশ্ব শৰ্মাক আৰু ইয়ালৈকে আহক লেংটা কৰি কুবাম হিমন্ত বিশ্ব শৰ্মাক লেংটা কৰি পিটাম ৰব হিমন্ত বিশ্ব শৰ্মা মাদাৰ চুদ হিমন্ত বিশ্ব শৰ্মাক মাৰি পলোৱাৰ ধমকি দিলে এই যুৱকটো হল আমাৰ এই অসমৰ পাকিস্তানৰ পৰা ৰকেট মাৰিব অসমৰ সিএমৰ ঘৰত ৰিকুৱেষ্ট কৰিম আৰু সকলো ভাই বন্ধুসকলক ৰিকুৱেষ্ট কৰিম ভিডিঅ'টো শ্বেয়াৰ মাৰি অসম পুলিচৰ চকুত পলাই দিয়ক আৰু অসম পুলিচে দেখি যাতে এই পৰা আটক কৰা হয় বেংগলুৰুৰ পৰা যাতে তাক ধৰি আনা হয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ছাৰক ডাইৰেক্ট মাদাৰ চুদ বুলি কৈছে আৰু বম মাৰি পলাই দিব এনেকুৱা বেয়া ব্যৱহাৰে হিমন্ত বিশ্ব শৰ্মা ছাৰক মানে প্ৰহাৰ কৰি আছে আমি অসম পুলিচক ৰিকুৱেষ্ট কৰিম যাতে এই ল'ৰাটোৱে হিন্দু আৰু মুছলমান আৰু হিন্দু লগাই সকলো ভিডিঅ' আপলোড কৰে ফেচবুকত আৰু এতিয়া কিন্তু হিন্দু মুছলমান নহয় এতিয়া টাৰ্গেট কৰিছে সিধা হিমন্ত বিশ্ব শৰ্মাক পাকিস্তানৰ জাসুস হয় পাকিস্তানৰ পৰা বম আনি হিমন্তৰ ঘৰত মাৰিব এই কথাটো ক'লে আপোনালোকে ভিডিঅ'টো অলপ শুনিব আৰু ভিডিঅ'টো শ্বেয়াৰ মাৰি দিব যাতে অসম পুলিচৰ চকুত পৰে আৰু ভিডিঅ'টো মানে ইমান শ্বেয়াৰ কৰিব আৰু কমেণ্টটো আসাম পুলিচক টেগ কৰক যাতে আসাম পুলিচে দেখা পায় আৰু ভিডিঅ'টো শ্বেয়াৰ মাৰি দিব যাতে তাক এৰেষ্ট কৰাব লাগে